নমস্কাৰ সকলোকে পবিত্ৰ যীশু খ্ৰীষ্টৰ নামত আৰু প্ৰভু যীশুৰ প্ৰশংসা হওক, ঈশ্বৰৰ প্ৰশংসা হওক যে আজি এটা সুন্দৰ সময়, সুন্দৰ সুযোগ এই সময় আমাক দিছে যে ঈশ্বৰৰ জীৱনময় বাক্য পঢ়িবৰ কাৰণে বা শুনিবৰ কাৰণে আৰু আমাক বুজিবৰ কাৰণে। আহক আজি আমি অলপ সময় এই ঈশ্বৰৰ বাক্য, এই জীৱনময় যীশু খ্ৰীষ্টৰ মুখৰ পৰা ওলোৱা বাক্য আমি আলোচনা কৰোঁ। এই যি বাক্য, এই বাক্যই আপোনাৰ ভিতৰত আৰু মোৰ ভিতৰত নিশ্চয় সাল সলনি কৰি দিব আৰু বহুতৰে জীৱন সাল সলনি কৰি দিছে। সেইকাৰণে এই বাক্যৰ যোগেদি নিশ্চয় আপুনি আশীৰ্বাদ পাব আৰু ময়ো বহুত আশীৰ্বাদ এই বাক্যৰ যোগেদি পাইছোঁ। সেইকাৰণে আহক আমি এই বাক্যৰ লৈ আমি আগবাঢ়ি যাওঁ। প্ৰেইজ দ্য লৰ্ড। লুক 9 অধ্যায় 25 পদ। লুক 9 অধ্যায় 25 পদত এইদৰে প্ৰভু যীশুৱে কৈছে, কাৰণ কোনো মানুহে গোটেইখন জগত পায়ো নিজকে নিজে যদি হেৰুৱাই বা হানি কৰে তেন্তে তেওঁৰ কি লাভ? কাৰণ কোনো এজন মানুহে গোটেইখন জগত পাই যদি নিজকে নিজে হেৰুৱাই বা হানি কৰে তেন্তে তেওঁৰ কি লাভ? তো ঈশ্বৰৰ বাক্যই স্পষ্ট কৰি দিছে যে আমি যি জীৱন বৰ্তমান এই পৃথিৱীত জীৱন যাপন কৰি আছোঁ, আমি কিছুমান হতাশ, নিৰাশ আৰু সমস্যাৰ কাৰণে আমাৰ নিজৰ জীৱনটোকে আমি কেতিয়াবা কি কৰোঁ, হানি কৰিবৰ কাৰণে চেষ্টা কৰোঁ, নাশ কৰিবৰ কাৰণে চেষ্টা কৰোঁ। বহুত মানুহে বেলেগ বেলেগ নিচাযুক্ত দ্ৰব্য সেৱন কৰি কিনে নিজৰ জীৱন ধ্বংস কৰিব বিচাৰে আৰু বহুত মানুহে নিজৰ জীৱনটো একেবাৰে ত্যাগ কৰি দিব বিচাৰে, মানে আত্মহত্যা কৰি দিব বিচাৰে। কিন্তু সেই গতিকে সেই বাক্যত লিখা আছে যে যদিহে আমি এই পৃথিৱীখন, এই সুন্দৰ পৃথিৱীখন দেখা পাই কিনে থাকিও আমি আমাৰ জীৱনটো যদি নাশ কৰি দিওঁ, তাত ঈশ্বৰে সেইজন মানুহৰ তাতে সন্তুষ্ট নহয়। আৰু সেইকাৰণে আজি এই বাক্যৰ ওপৰতে আমি অলপমান সময় আলোচনা কৰোঁ। আৰু এই বাক্য কৈছে, কাৰণ কোনো মানুহে গোটেইখন জগত পায়, আপুনি আৰু মই যিখন পৃথিৱীত বসবাস কৰি আছোঁ, এইখন পৃথিৱী আপোনাৰ আৰু মোৰ কাৰণে হয়। তো আৰু যদি ঈশ্বৰে আমাক দিছে আপোনাক আৰু মোক, তেনেহ'লে আমি শান্তি আৰু আনন্দ আৰু পবিত্ৰ প্ৰেমেৰে আৰু ঈশ্বৰৰ যিটো আত্মাৰ ফল, পবিত্ৰ আত্মাৰ ফল, সেই সকলো আত্মাৰ ফল লৈ কিনে আমাৰ জীৱন চলাব লাগিব। হালেলুয়া। তো এই বাক্যত লিখা আছে, গোটেইখন জগত পায়ো নিজকে নিজে যদি হেৰুৱাই বা হানি কৰে তেন্তে তেওঁৰ কি লাভ? তো নিজকে নিজে যদি আমি হানি কৰি দিওঁ, নাশ কৰি দিওঁ, তেতিয়াহ'লে আমাৰ জীৱনত আৰু একো লাভ নাই। সেইকাৰণে মই সকলোকে অনুৰোধ কৰোঁ যাতে এই বাক্যই যিয়ে কৈছে আপোনালোকৰ জীৱনত, যে কৈছে কি গোটেইখন জগত পায়ো যদি আপুনি নিজৰ জীৱনটো হেৰাই দিয়ে তেতিয়াহ'লে আপোনাৰ কি লাভ হ'ব? লাভ একো নাই। আজিৰ দিনত বহুত মানুহে এনেকৈ নিজৰ জীৱনটো হত্যা কৰি আছে, নিজৰ ব্যক্তিগত জীৱনটো নাশ কৰি আছে। ইমান সুন্দৰ এটা জীৱন আমাক প্ৰভু যীশু, ঈশ্বৰৰ আত্মাই, পবিত্ৰ আত্মাই ঈশ্বৰে আমাক দিছে, কিন্তু আমি তাক মূল্যটো বুজি পোৱা নাই। আজি বহুত মানুহে অন্ধ হৈ কেনে ঘূৰি আছে। আপোনালোকে দেখা পায় বহুত মানুহে হাত নাই, ভৰি নাই, বহুত মানুহৰ শৰীৰৰ বহুত কিছুমান অংগ নাই, কিন্তু আপোনাক আৰু মোক ঈশ্বৰে ইমান সুন্দৰ সুস্থ শৰীৰে দিছে, তাৰ পিছতো আমি আমাৰ জীৱনটোক লৈ কিনে সন্তুষ্ট নহয়। কিন্তু মই এটা আপোনালোকক অনুৰোধ কৰোঁ যাতে এনেকুৱা ধৰণৰ কথা আপোনাৰ মনলৈ কেতিয়াও নাহে। কাৰণ কিয়? ঈশ্বৰে আমাক গোটেই জগত, গোটেইখন পৃথিৱী আমাক দিছে, আৰু ইয়াৰ মাজত যে আমি বসবাস কৰি আছোঁ, আমাৰ মনলৈ যাতে কেতিয়াও এনেকুৱা ধৰণৰ বেয়া চিন্তা, যাতে আমাৰ নিজকে নিজে হানি কৰি দিম, নিজকে নিজে আমি মাৰি পেলাম, এনেকুৱা চিন্তা যাতে কেতিয়াও আমাৰ জীৱনত নাহে। মই এইটোৱে আপোনালোকৰ আগত অনুৰোধ কৰিছোঁ। আজি এই টপিকৰ বিষয়টো হৈছে পবিত্ৰ আত্মাৰ ফল। পবিত্ৰ আত্মাৰ ফল, যেনেকৈ আমি আগতে ঈশ্বৰৰ বাক্য পঢ়িছোঁ আৰু কৈছোঁ যে ঈশ্বৰে আমাক এই গোটেই পৃথিৱীখন দিছে, কিন্তু আমি যদি হানি কৰোঁ নিজৰ জীৱনটো, তেতিয়াহ'লে আমাৰ একো লাভ নাই।
যদি এই পৃথিৱীত আমি জীৱন যাপন কৰি আছোঁ আৰু ঈশ্বৰে আমাক এই জীৱনটো এই পৃথিৱীত চলিবৰ কাৰণে দিছে, তেতিয়াহ'লে ঈশ্বৰৰ পৰা দিয়া পবিত্ৰ আত্মাৰ ফল, বৰদান যি আমাক দিছে, ইয়াৰ বিষয়ে আমি এবাৰ পঢ়ি চাওঁ। ঈশ্বৰৰ বাক্যত কি কৈছে এই বিষয়টো আমি একবাৰ পঢ়ি চাওঁ। গালাতীয় 5:22 পদ। গালাতীয় 5:22 পদত এইদৰে লিখা আছে, কিন্তু প্ৰেম, আনন্দ, শান্তি, চিৰসহিষ্ণুতা, মৰম, মংগলভাৱ, বিশ্বাস, মৃদুভাৱ, ইন্দ্ৰিয় দমন, এই সকলো আত্মাৰ ফল বুলি কৈছে। এই সকলো আত্মাৰ ফল, এই 9টা আত্মাৰ ফল বাক্যত লিখা আছে। প্ৰথমতে কৈছে প্ৰেম, তাৰপিছত কৈছে আনন্দ, শান্তি, চিৰসহিষ্ণুতা, মৰম, মংগলভাৱ, বিশ্বাস, মৃদুভাৱ, আৰু কৈছে কি ইন্দ্ৰিয় দমন। আজি বহুত মানুহৰ জীৱনত এই 9টা গুণ নোহোৱাৰ কাৰণে, এই 9টা আত্মাৰ ফল নোহোৱাৰ কাৰণে নিজৰ জীৱনটো নাশ কৰিবৰ কাৰণে বিচাৰে। তো এই বাক্যই আমাক যি কৈছে, আমি সেইদৰে যদি জীৱন যাপন কৰোঁ, তেতিয়াহ'লে আমাৰ জীৱনলৈ কেতিয়াও এনেকুৱা ভাৱ নাহিব যিটো ভাৱ আমাৰ জীৱনটো হানি কৰি দিব, যিটো ভাৱে আমাৰ জীৱনটো নাশ কৰি দিব। এনেকুৱা ভাৱ আমাৰ জীৱনলৈ কেতিয়াও নাহে। কাৰণ কিয়? ঈশ্বৰে বিচাৰে যে আমি এই পৃথিৱীত যদি জন্ম হৈছোঁ, আমি গোটেই আমাৰ জীৱনটো, আমাৰ আয়ুসৰ কাল যিমান আছে সিমানখিনিলৈকে আমি জীয়াই থকাটো ঈশ্বৰে বিচাৰে। তো এইকাৰণে আমি ঈশ্বৰৰ ইচ্ছাৰে জীয়াবৰ কাৰণে ঈশ্বৰৰ কিছুমান গুণ, ফল আছে। যেনেকা এই বাক্যত কৈছে আত্মাৰ ফল। তো এই হৈছে আত্মাৰ ফল, মৰম, স্নেহ আৰু পবিত্ৰ আত্মাৰ এই আত্মাৰ ফল। এই সকলো 9টা গুণ, 9টা আত্মাৰ ফল মই যেনেকৈ পঢ়ি দিছোঁ, চেম তেনেকৈ মই এটাই আপোনালোকক অনুৰোধ কৰোঁ, এই সকলো আত্মাৰ ফল আমাৰ জীৱনত থকাটো অতি প্ৰয়োজন। কাৰণ কিয়? প্ৰভু যীশুখ্ৰীষ্ট যেতিয়া এই পৃথিৱীত জীৱন যাপন কৰিছিলে, সেই সময়ত প্ৰভু যীশুৰ জীৱনত এই 9টা গুণ আমি সকলোৱে দেখা পাইছিলোঁ। প্ৰেম প্ৰভু যীশুৰ তাতে আছিলে, আনন্দ প্ৰভু যীশুৰ তাত আছিলে, শান্তি প্ৰভু যীশুৰ তাত আছিলে, চিৰসহিষ্ণুতাও প্ৰভু যীশুৰ তাত আছিলে, মৰম, মংগলভাৱো প্ৰভু যীশুৰ তাত আছিলে, বিশ্বাস, মৃদুভাৱ, ইন্দ্ৰিয় দমন, এই সকলো প্ৰভু যীশুখ্ৰীষ্টৰ তাতে আছিলে। আৰু আমি দেখা পাওঁ প্ৰভু যীশুখ্ৰীষ্টই কেনেকৈ এই পৃথিৱীত জীৱন যাপন কৰিছিলে। কাৰণ বাইবেলে আমাক কয়, মঠি, মাৰ্ক, লুক আৰু জহন, এই 4টা পুস্তক যেতিয়া আমি পঢ়িম, তেতিয়া আমি গম পাম যে প্ৰভু যীশুখ্ৰীষ্টৰ জীৱনৰ প্ৰত্যেকটো বিষয়। কাৰণ কিয়? মই আপোনালোকক এটাই অনুৰোধ কৰোঁ, আপোনালোকৰ যদি ঘৰত নতুন নিয়ম আছে, তো নতুন নিয়মত লিখা আছে সকলো বিষয় প্ৰভু যীশুখ্ৰীষ্টৰ। তো সেইকাৰণে মই এটা অনুৰোধ কৰোঁ, আপোনালোকে নতুন নিয়ম, মঠি, মাৰ্ক, লুক আৰু জহন, এই 4টা পুস্তক পঢ়িলে আপোনালোকে সম্পূৰ্ণৰূপে প্ৰভু যীশুখ্ৰীষ্টৰ পবিত্ৰ জীৱন যাপনৰ বিষয়ে আৰু কেনেকৈ প্ৰভু যীশুৱে 33 বছৰ এই পৃথিৱীত বসবাস কৰিছিলে, আপোনাৰ কাৰণে আৰু মোৰ কাৰণে কি কৰিছে, এই সকলোবিলাক কথা সেই 4টা পুস্তকত ভালদৰে লিখা আছে আৰু কোৱা আছে প্ৰভু যীশু কি কৈছে। তো সেইকাৰণে মই অনুৰোধ কৰোঁ, আপোনালোকে সেই 4টা পুস্তক বহুত ভালদৰে মনৰ যোগেৰে পঢ়িব। আৰু যদি আপোনালোকৰ নতুন নিয়ম নাই, বাইবেল নাই, নিশ্চয় আপোনালোকে আমাক জনাব পাৰে আৰু আমি আপোনালোকৰ কাৰণে ফ্ৰীত বাইবেল দিবৰ কাৰণে চেষ্টা কৰিম। আৰু মই আপোনালোকক এটা অনুৰোধ কৰোঁ, কাৰণ গোটেইখন জগত ঈশ্বৰে আমাক দিছে আৰু আমি এই পৃথিৱীত বৰ্তমান জীয়াই আছোঁ। আৰু আগলৈকে জীয়াই থাকিবৰ কাৰণে আমাৰ জীৱনত এই 9টা গুণ অতি প্ৰয়োজন, এই 9টা পবিত্ৰ আত্মাৰ ফল অতি প্ৰয়োজন। আপোনালোকৰ তাত যদি নাই এই 9টা গুণ, তো পবিত্ৰ যীশুখ্ৰীষ্টৰ ওচৰত, আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ ওচৰত আপোনালোকে নিজৰ হৃদয়খন খুলি কিনে প্ৰাৰ্থনা কৰিব পাৰে যে, হে আমাৰ স্বৰ্গীয় পবিত্ৰ যীশু, আপুনি মোৰ হৃদয়ত আহক আৰু মোৰ জীৱনত সেই 9টা পবিত্ৰ আত্মাৰ ফল
প্ৰদান কৰক। ময়ো আপোনাৰ সেই 9টা ফল পাব বিচাৰোঁ। কাৰণ কিয় প্ৰভু যীশুৱে আপোনাক দিব, কিন্তু আপুনি আপোনাৰ হৃদয়ৰ পৰা সেই 9টা ফল পাবৰ কাৰণে ইচ্ছা কৰিব লাগিব, হাবিয়াস থাকিব লাগিব। নিশ্চয় প্ৰভু যীশুৱে আপোনাক 9টা গুণ দিব। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। কাৰণ প্ৰভু যীশুৰ মহিমা হওক যে আজি এই সময়ত ঈশ্বৰে আমাক এই ইমান সুন্দৰ এটা সময় দিছে, আৰু এই বাক্যৰ যোগেৰে নিশ্চয় আপোনালোকে বহুত আশীৰ্বাদ পাইছে বুলি মই অনুভৱ কৰোঁ। আৰু ঈশ্বৰে বহুত আশীৰ্বাদ কৰক, বহুত আশীৰ্বাদ কৰক। যদি কিবা আপোনালোকৰ প্ৰাৰ্থনাৰ ৰিকুৱেষ্ট আছে, নিশ্চয় আপুনি আমাক জনাব পাৰে। আমি সকলো ধৰণৰ বেমাৰ, সকলো ধৰণৰ ৰোগ বা সকলো ধৰণৰ সমস্যাৰ কাৰণে আমি কি কৰোঁ, প্ৰাৰ্থনা কৰোঁ, আৰু আমাৰ কাৰণে আপোনালোকক প্ৰাৰ্থনা কৰিব। প্ৰভু যীশুৰ নামত নমস্কাৰ জনাইছোঁ। প্ৰেইজ দ্য লৰ্ড।